কংগ্ৰেছৰ নেতৃত্বত এটা মহাযুদ্ধত আবদ্ধ হৈছোঁ। তো ৰাজনৈতিক দল হিচাপে আমি 7টা ৰাজনৈতিক দল কংগ্ৰেছ BPF UDF বাওঁপন্থী 3টা দল আৰু অদীপ ফুকনৰ এই ৰাজনৈতিক দল দলে আমি একত্ৰিত হৈছোঁ। গতিকে এই ৰাজনৈতিক দলৰ শক্তিৰে আমি আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। তেওঁলোকে অফিচিয়েলি প্ৰকাশ কৰা নাই যদিও কেইজনমান ব্যক্তিয়ে মানে বিষয়ববীয়াসকলে মোৰ লগত যোগাযোগ কৰোঁতে পূৰ্ণ সমৰ্থন আগবঢ়াত আমাৰ আপত্তি নাই বুলি যিহেতু কৈছে, এইটো আধাৰতে মই এইটো কথাটো প্ৰকাশ কৰিছোঁ। বিশ্বজিৎ দৈমাৰীয়ে যিকোনো কথা ক'ব পাৰে। আজিকালি বিশ্বজিৎ দৈমাৰীৰ কথাৰ কোনো মূল্য নাই। একচুৱেলি ক'বলৈ গ'লে বিশ্বজিৎ দৈমাৰীয়ে কোনো কথাৰ আজি মূল্য দিব নোখোজে। আমাৰ BTC অঞ্চলত তেওঁক এটা পলৰুৱা ৰাজনৈতিক দল বুলিয়ে বিবেচনা কৰে। পলৰুৱা মানে দল এৰি পলাই ফুৰা, দল বাগৰা এটা ৰাজনৈতিক দল বুলি আমি আখ্যা দিব বিচাৰোঁ। গতিকে যি নেতাই নেকি দল বাগৰি ফুৰে, ক্ষমতাৰ পিছে পিছে দৌৰে, ক্ষমতাৰ কাৰণে যিকোনো মানে নিজৰ মাতৃকো নিজৰ জাতিকো তেওঁ প্ৰতাৰণা কৰিব পাৰে, সেই নেতাৰ কথাৰ কোনো মূল্য আজি BTC-বাসীয়ে দিব নোখোজে। এইটো বিশ্বজিৎ দৈমাৰীৰ এটা নিশ্চয় মনে সজা কথা। এই কথাটো কোনো সত্যতা নাই। এইটো ৰাইজৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে এইটো কৰা এটা কৌশল, এইটো মই তেনেকৈ ধৰিছোঁ। গতিকে আজি বিৰোধী ৰাজনৈতিক দল হিচাপে বিশ্বজিৎ দৈমাৰীয়ে বিভিন্ন ষড়যন্ত্ৰ আমাৰ ওপৰত কৰিব, মোক প্ৰতিৰোধ কৰিবলৈ তেওঁ চেষ্টা কৰিব। কাৰণ তেওঁ যে পৰাজয় বৰণ কৰিব এইটো নিশ্চিত। এই পৰাজয় বৰণ কৰাৰ পৰা পৰিত্ৰাণ পাবলৈ যিকোনো ষড়যন্ত্ৰ তেওঁ নিশ্চয় কৰিব। BPF-এ আজি হিন্দীগুণ্ডা ৰাজনীতি নকৰে, BJP-হে কৰে। BJP-য়ে হিন্দীগুণ্ডা ৰাজনীতি কৰে। কাৰণ আজি হিন্দীগুণ্ডাৰ এইটোৱে লক্ষণ, এইটোৱে জ্বলন্ত প্ৰমাণ। আজি BTC-ত তেওঁলোকে BJP আৰু UPPL-ৰ লগত যৌথভাৱে চৰকাৰ কৰিলে। চৰকাৰ কৰাৰ পিছতো আজি হিন্দী খান্দি তেওঁলোকে গোটেই BTC-টোকে আগন্তুক মানে 5 বছৰৰ পিছত সম্পূৰ্ণ ধ্বংস কৰি, মানে UPPL ধ্বংস কৰি বা অন্যান্য ৰাজনৈতিক আঞ্চলিকতাবাদ ৰাজনীতিক ধ্বংস কৰি তেওঁলোকে BTC শাসন কৰিবলৈ ষড়যন্ত্ৰ চলিছে। তেনে মোগলে যেনেকৈ অসমখন অগ্ৰাসন কৰিবলৈ চেষ্টা চলিছিল, ঠিক তেনেকৈ আজি BJP-য়েও BTC এই শাসন ব্যৱস্থাটো, BTC-ৰ এই ৰাজনৈতিক ব্যৱস্থাটো অগ্ৰাসন কৰিবলৈ তেওঁ চেষ্টা কৰি আছে। তো সেইটোৱে নিশ্চয় মানে প্ৰমাণ যে হিন্দী খণ্ডা ৰাজনীতিত BJP-য়ে এক্সপাৰ্ট, এইটো প্ৰমাণ হ'ল। চব এইটো ধৰক আজি তেওঁ মোক দুৰ্বল বুলি ভাবি লৈছে, এইটো তেওঁৰ কথা। কিন্তু ৰিজাল্টে দেখুৱাই দিব কোন দুৰ্বল কোন সবল। এইটো মানে 2 মে'ত নিশ্চয় মই প্ৰমাণ কৰি দিম বিশ্বজিৎ দৈমাৰী দুৰ্বল নে কৰুণা স্বৰ্গীয়াৰী দুৰ্বল। মোৰ যিটো মানে ভোটিং পেটাৰ্ণৰ যিটো পৰিসংখ্যা, এইটো পৰ্যবেক্ষণ কৰিবলৈ মই দেখিছোঁ মই 80,000 ভোট পাম, 80,000 ভোট পাম। আৰু বিশ্বজিৎ দৈমাৰী, মোৰ বিৰোধী বিশ্বজিৎ দৈমাৰী হয়তো 40 বা 50 ইয়াৰ ভিতৰতে সীমাবদ্ধ থাকিব। ধন্যবাদ। ভোটৰ ব্যৱধানত পৰাজিত কৰিম, এইটো নিশ্চিত।